অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম মই ক্লাছ 6ৰ ছ'চিয়েল সায়েন্স চেপ্টাৰ সমাজ বিজ্ঞানৰ বিষয়ে আলোচনা কৰিম। চেপ্টাৰটো হৈছে 6। চেপ্টাৰটোৰ নাম হৈছে ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ। চোৱা এইটোৰ বিষয়ে আলোচনা কৰিম। মনোনয়ন 1 এক নম্বৰটো চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব দিছে। ক নম্বৰটো চোৱা শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক কি বুলি জনা যায়? উত্তৰ শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক শংকৰাব্দ বুলি জনা যায়। বুজিছা? নেক্সট চোৱা খ বাকচৰাব্দ আৰম্ভণি কোনজন ৰজাৰ ৰাজাভিষেকৰ বছৰৰ পৰা হৈছিল? চোৱা উত্তৰত কি আছে? বাকচৰাব্দ আৰম্ভণি বাক্সৰ বৰ্মনৰ ৰাজাভিষেকৰ বছৰৰ পৰা হৈছিল। বুজিছানে? বাকচৰাব্দ মানে আৰম্ভণি, বাক্সৰ বৰ্মনৰ ৰাজাভিষেকৰ বছৰৰ পৰা মানে হৈছিল। নেক্সট চোৱা গ মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি? কি কৈছে? মুছলমানসকলৰ মানে পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি আছিল? চোৱা উত্তৰ মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীৰ নাম হিজৰী বা ইছলামী চন্দ্ৰপঞ্জিকা। বুজিছানে? চন্দ্ৰপঞ্জিকা আছিল। ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো। তাৰপিছত চোৱা কুৱেশ্যন ঘ গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়? চোৱা উত্তৰত কি আছে? গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো যীশু খ্ৰীষ্টৰ জন্মৰ পৰা গণনা কৰা হৈছিল। বুজিছা? যীশু খ্ৰীষ্টৰ মানে জন্মৰ পৰা গণনা কৰা হৈছিল গ্ৰেগৰিয়ান পঞ্জিকাৰ। বুজিছানে? তাৰপিছত চোৱা কুৱেশ্যনটো কি আছে? এক দশক বুলিলে কি বুজায়? কি কৈছে? এক দশক বুলিলে কি বুজায়? চোৱা উত্তৰ এক দশক বুলিলে 10 বছৰৰ সময়কাল বুজা। বুজিছানে? 10 বছৰৰ সময়কাল বুজা এক বছৰ এক দশক বুলিলে। বুজিছা? এতিয়া চোৱা পতাংশ 1000 বছৰৰ একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? চোৱা উত্তৰ 1000 বছৰৰ সময়কালক সহস্ৰাব্দ বুলি কোৱা হয়। আমি জানো 1000 বছৰৰ মানে সময়কালক সহস্ৰাব্দ বুলি কোৱা হয়। বুজিছা? ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো। তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা, নোট কৰি লোৱা। এতিয়া চোৱা কুৱেশ্যন নং 2 ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে? কি কৈছে? ইতিহাস আৰু কাহিনীৰ মাজত পাৰ্থক্য কি আছে? চোৱা উত্তৰ কি আছে? ইতিহাস হৈছে তথ্য, দলিল, দস্তাবেজ, প্ৰমাণ ইত্যাদিৰ ওপৰত আধাৰিত সত্য ঘটনা। বুজিছানে? ইতিহাস হৈছে মানে তথ্য, দলিল আৰু দস্তাবেজ, প্ৰমাণ ইত্যাদিৰ ওপৰত মানে সত্য ঘটনা। তাৰপিছত চোৱা কাহিনী কল্পনাভিত্তিক আৰু সাহিত্যমূলক য'ত প্ৰমাণৰ প্ৰয়োজন নাথাকে। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যনত কি আছে? ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতকৈ গুৰুত্বপূৰ্ণ উপাদান কি? ইতিহাস লিখনৰ ক্ষেত্ৰত মানে সবাতকৈ গুৰুত্বপূৰ্ণ উপাদানটো কি? চোৱা উত্তৰ ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে ঐতিহাসিক উৎস যেনে শিলালিপি, দলিল, মুদ্ৰা, সাহিত্য আদি। এতিয়া চোৱা অনুশীলনী 2 এক নম্বৰটো চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব দিছে আমাক। চোৱা ক নম্বৰটো কি কুৱেশ্যন? ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা? ইতিহাস অধ্যয়নৰ মানে উৎস বুলিলে কি বুজা? প্ৰশ্নটো হৈছে। উত্তৰত চোৱা কি আছে? উত্তৰ ইতিহাস অধ্যয়নৰ উৎস বুলিলে বুজা হয় সেইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা জানিব পৰা যায়। বুজিছা? ইতিহাস অধ্যয়ন মানে উৎস বুলিলে বুজা যায় যে সেইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত মানে অতীতৰ ঘটনা জানিব পৰা যায়। এইটো হৈছে আনচাৰ। নেক্সট চোৱা খ ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা। ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখিব দিছে। চোৱা এক নম্বৰটো হৈছে প্ৰাথমিক উৎস প্ৰাইমেৰী স্ক'ৰ্ছ। তাৰপিছত আছে 2 নম্বৰটো দ্বিতীয় উৎস মানে ছেকেণ্ডাৰী স্ক'ৰ্ছ। বুজিছা? ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো। তোমালোকে ভালদৰে বুজি লোৱা। নেক্সট আছে কুৱেশ্যন গ এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? কি কৈছে? এপিগ্ৰাফিষ্টসকলে মানে কিহৰ বিষয়ে অধ্যয়ন কৰে? চোৱা এপিগ্ৰাফিষ্টসকলে শিলালিপি, খুদিত লেখা, প্ৰাচীন লিপি আদিৰ বিষয়ে অধ্যয়ন কৰে। বুজিছে? নেক্সট চোৱা ঘ জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুজা বুলি জনা যায়? কি কৈছে? জীৱাশ্মৰ বিষয়ে মানে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়? চোৱা উত্তৰত কি আছে?
উত্তৰ জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক জীৱাশ্মবিদ প্লেণ্টলজিষ্ট বুলি জনা যায় পিছে নেক্সট আছে উঙ নেতৃত্ববিদসকলে কোনবোৰ বিষয়ে অধ্যয়ন কৰে নেতৃত্ববিদসকলে মানে কোনবোৰ বিষয়ে অধ্যয়ন কৰে সো উত্তৰত কি আছে নেতৃত্ববিদসকলে মানুহৰ জীৱন ধাৰা কৃষ্টি সংস্কৃতি ধৰ্ম সামাজিক আচাৰ পৰম্পৰা আদি অধ্যয়ন কৰে এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চনটো ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে সো উত্তৰ ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা বিশ্লেষণ তুলনা আৰু যাচাইৰ মাধ্যমে নিৰূপণ কৰে তেওঁলোকে বিভিন্ন উৎস পৰীক্ষা কৰি সঠিক তথ্য নিৰ্ধাৰণ কৰে তাৰপিছত আছে 3 নম্বৰ কোৱেশ্চন ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা উত্তৰটো চোৱা ইতিহাস লিখনত ভূগোল নীতিত্ব সমাজবিদ্যা সাহিত্য বিজ্ঞান অৰ্থনৈতিক আদিৰ বিষয়ে ভূমিকা আছে বুজিছানে ইতিহাস লিখনত মানে ভূগোল নীতিত্ব আৰু সমাজবিদ্যা সাহিত্য বিজ্ঞান অৰ্থনীতি আদিৰ বিষয়ে ভূমিকা আছে এইবোৰ বিষয় অতীত ঘটনা বুজিবলৈ সহায় কৰে এইবোৰ বিষয় মানে অতীতৰ ঘটনা বুজিবলৈ আমাক সহায় কৰে নেক্সট 3 এক নম্বৰটো তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়ে তলৰ প্ৰশ্নবোৰ উত্তৰ দিব দিছো কত চোৱা সপ্তহিন্দ বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হয় কি কৈছে সপ্তহিন্দ মানে বুলিলে ভাৰতৰ উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছে চোৱা উত্তৰত কি কৈছে সপ্তহিন্দু বুলিলে হিন্দু নদীৰ উপত্যকা অঞ্চল অৰ্থাৎ আদিৰ পাকিস্তান অঞ্চলক বুজোৱা হৈছে বুজিছা এতিয়া চোৱা কোৱেশ্চন খ ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজোৱা হয় কি কৈছে ভাৰত উপমহাদেশ বুলিলে মানে বৰ্তমান কোনটো অঞ্চলক বুজোৱা হয় চোৱা উত্তৰত কি কৈছে ভাৰত উপমহাদেশ বুলিলে বৰ্তমান ভাৰত বাংলাদেশ পাকিস্তান নেপাল ভূটান শ্ৰীলংকা আৰু মলদ্বীপক বুজায় বুজিছা না এইটো ইম্পৰ্টেণ্ট আছে তোমালোকে ভালদৰে শিকি লোৱা তাৰপিছত আছে গ অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল সো উত্তৰ অশোকে শিলালিপিত ভাৰতৰ জম্বুদ্বীপ বুলি উল্লেখ কৰিছিল নেক্সট আছে ঘ প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল সো উত্তৰ প্ৰাচীন গ্ৰীকসকলে ভাৰতক ইণ্ডিকা বুলি কৈছিল প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল সো উত্তৰ প্ৰাচীন চীনাসকলে ভাৰতক তিনচু বুলি কৈছিল নেক্সট আছে প্ৰথমছ ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল সো উত্তৰ ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলক ভাৰতম বা ভাৰতবৰ্ষ বুলি কোৱা হৈছিল নেক্সট আছে 2 নম্বৰ ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা সো উত্তৰত কি কৈছে ভাৰত নামটো প্ৰাচীন ৰজা ভাৰতৰ নামৰ পৰা আহিছে তেওঁ ইংখাকু বংশৰ ৰাজা আছিল আৰু তেওঁৰ শাসিত অঞ্চলকেইটাই ভাৰতবৰ্ষৰ বুলি কোৱা হৈছিল নেক্সট 3 নম্বৰ কোৱেশ্চন ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰিব দিছে চোৱা উত্তৰটো ইম্পৰ্টেণ্ট আছে ইণ্ডিয়া শব্দটোৰ উৎস হিন্দু নট বুজিছানে হিন্দু নট বুজিছা নেক্সট চোৱা গ্ৰীকে হিন্দুক ইণ্ডু বুলি উচ্চাৰণ কৰিছিল যাৰ পৰা ৰোমানসকলে ইণ্ডিয়া নামটো প্ৰয়োগ কৰে